তো আজি চাগে সকলোৱে থাম্বনেইলটো চাই চাগে গম পাই গৈছে তো মোৰ আজি টপিকটো কি হ'ব। তো আজি মোৰ মেইন টপিকটো হ'ল আমি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰোঁ সেয়াও আমি বিনা ইনভেষ্ট কৰি। তো আজি মই এই টপিকটোৰ ওপৰত ক'ম। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো আজিকালি সকলোৱে জানে কি সবে চৰকাৰী চাকৰি বুলি ক'লে পাগল হৈ থাকে, কিন্তু সেইটো গম নাপায় কি আমি বিনা চৰকাৰী চাকৰিটো বা উপাৰ্জন কৰিব পাৰোঁ। আৰু সকলোৱে চাগে বহুতেও জানে কি আমি বিনা চৰকাৰী চাকৰিতকৈ চৰকাৰী চাকৰিৰ দৰমহাতকৈ 5 গুণ দৰমহাতকৈ বেছিকৈ পাব পাৰোঁ। কিন্তু আমাৰ টেকনিকবোৰ শিকিব লাগিব কি আমি কেনেকৈ উপাৰ্জন কৰিব পাৰোঁ। তো আজি ভিডিঅ'টোত মই এইটো ক'বলৈ বিচাৰিছোঁ কি সকলো ধনী মানুহ আমাৰ ৱৰ্ল্ডৰ যিমান টপ ধনী মানুহ আছে বা অসমৰে কওক বা ইণ্ডিয়াৰে কওক, সিহঁতে কোনোদিনো চৰকাৰী চাকৰি জব কৰি ধনী হোৱা নাই, সেইটোতো সকলোৱে জানে। কিন্তু সেইটো গম নাপায় কি চৰকাৰী চাকৰিয়ে লাগে বুলি সকলোৱে পাগল হৈ থাকে। তো আজি মই আপোনালোকক কেইটামান জবৰ যোনবোৰ ক'ম ঘৰত বহি অনলাইন কৰিব পাৰে, আৰু এইটো পূৰা ৱৰ্ক ফ্ৰম হোম হ'ব, আৰু আপোনালোকে নিজৰ মন মৰ্জিত যি মন যায় খালি কৰিব পাৰে। বাট আপোনালোকে সেইটোৰ বাবে নিজৰ এটা স্কিল থাকিব লাগিব, আৰু এইটো কামৰ বাবে আপোনালোকৰ নিজৰ পেচেণ্ট লাগিব, আৰু প্লাছ হাৰ্ডৱৰ্ক লাগিবই অলপ, যিহেতু সকলো কামতে প্ৰয়োজন হয় হাৰ্ডৱৰ্ক। তো আশা কৰিছোঁ আপোনালোকে কামকেইটা শুনক। তো একদম লাষ্টত আহিছে 3 নম্বৰ ফ্ৰীলেন্সাৰ। তো ফ্ৰীলেন্সাৰ কি হয়? তো ফ্ৰীলেন্সাৰ এটা এনেকুৱা প্লেটফৰ্ম হয় য'ত আমাক ডাইৰেক্টলি কোম্পানীৰ পৰা হায়াৰ কৰে। তো সেইটো আমাৰ কোনো কোম্পানীৰ পাৰ্মানেণ্ট চাকৰিও নহয়, তাত আমাৰ যেনেকৈ যিকোনো কোম্পানীৰ সৰু টাস্ক থাকে বা পাৰ্চনেল মানুহ থাকে, তাত আপোনালোকৰ টাস্কবোৰ দিয়া হয় আৰু তাত আমি বিনা কষ্টত খালি কৰি দিব লাগে। তো এইটোৰ বাবে আপোনালোকৰ নিজৰ স্কিলবোৰ ইউজ কৰিব পাৰে। কোনোবা গ্ৰাফিক ডিজাইনাৰ থাকিব পাৰে, বা কোনোবা এক্সেল এক্সপাৰ্ট থাকিব পাৰে, বা কোনোবা মাইক্ৰ'ছফ্টৰ যোন কমপ্লিট ৱৰ্ডৰ পৰা লৈ এক্সেল যোনবোৰ আছে পাৱাৰ পইণ্ট সেইবোৰত এক্সপাৰ্ট থাকিব পাৰে। তো সেইটোত আপোনালোকে যাব পাৰে। তো যদি আপোনালোকৰ কিবা নতুন স্কিল আছে, তো সেইটো বাবে আপোনালোকে ফ্ৰীলেন্সাৰ ৱেবছাইটত গৈ আপোনালোকে চাইন আপ কৰি ফ্ৰীতে আপোনালোকে চাইন আপ কৰিব, আৰু প্লাছ তাত আপোনালোকে ইনকাম কৰিব পাৰে। তো আপোনালোকে তাত নিজৰ ক্ৰিয়েটিভ আইডিয়াবোৰ কৰিব পাৰে। তো আপোনালোকৰ যি স্কিল আছে সেইবোৰ ইউজ কৰিব পাৰে। যেনেকৈ আৰ্ট আছে, গ্ৰাফিক ডিজাইনৰ লগত আপোনালোকৰ আছে লগো ডিজাইনিং কৰা, লগো কেনেকৈ ডিজাইন কৰিব পাৰে, তো সেইবোৰ আপোনালোকে কৰিব পাৰে। এণ্ড প্লাছ তাত আপোনালোকৰ বিভিন্ন ধৰণৰ আছে। তো তাত আপোনালোকে ৱেব পেজো ডেভেলপ কৰি পইচা উপাৰ্জন কৰিব পাৰে, আৰু ৱেব পেজৰ লগে লগে এপ্লিকেশ্যন ডেভেলপ কৰিলেও আপোনালোকে তাত পইচা উপাৰ্জন কৰিব পাৰে। তো তাত আপোনালোকৰ নিজৰ বিট ৰেট কৰিব লাগে, আপোনালোকৰ নিজৰ পইচাটো চইচ কৰি ল'ব লাগে, আপোনালোকে কিমান চাৰ্জ কৰে বা কিমান আপোনালোকে জবটোত কৰি দিব দান। তো ইয়াত মিনিমাম আপোনালোকে $5 পৰা ষ্টাৰ্ট কৰি আপোনালোকে মেক্সিমাম $1000 বা তাৰ ওপৰলৈকেও আপোনালোকে ইনকাম কৰিব পাৰে। আৰু যদি তাত আপোনালোকৰ যিমান এক্সপিৰিয়েঞ্চ বাঢ়িব বা আপোনালোকৰ ৰেটিং যিমান বাঢ়িব, তো আপোনালোকৰ ডিমাণ্ডো সিমান বাঢ়ি গৈ থাকিব। তো সেইটো টোটেলি ফ্ৰী ৱেবছাইট হয়। তো আপোনালোকে ফ্ৰীলেন্সাৰ ৱেবছাইটটো গৈ চেক কৰিব, আপোনালোকে অলপ চাব কেনেকুৱা লাগে। তো সেইটোত গৈ আপোনালোকে চাইন আপ কৰি আপোনালোকে ষ্টাৰ্ট কৰি দিব পাৰে কাম। তো এতিয়া মই ছেকেণ্ডলি আহোঁ। ছেকেণ্ডত আমি কি কৰিব পাৰোঁ? তো ছেকেণ্ডত আমাৰ আছে ব্লগাৰ। তো ব্লগাৰ বা ৱেব পেজ ডেভেলপমেণ্ট কৰি দিয়া, তো এইটো প্ৰায় ছেম হয়, কিন্তু ৱেব পেজ ডেভেলপাৰ হ'ল যোনে ৱেব পেজ ডেভেলপ কৰি দিয়ে। তো আপোনালোকে ফ্ৰীলেন্সাৰ ৱেবছাইট আছে, তাৰপিছত বহুত এনেকুৱা ধৰণৰ ৱেবছাইট আছে, পিপল পাৰ আৱাৰ, তাত আপোনালোকে ৱেব পেজবোৰ ডেভেলপ কৰি দিব, তাৰ বিনিময়ে আপোনালোকে পইচা চাৰ্জ কাটিব। আৰু সেইটো ৱেব পেজ ডেভেলপমেণ্টৰ পাৰ পেজৰ আপোনালোকৰ ষ্টাৰ্ট হয় $150 পৰা লৈ আপোনালোকৰ যিমান আপ মন যায় ইমানলৈকে কাটিব পাৰে। তো সেইটো আপোনালোকে ৱেব পেজ ডেভেলপাৰ হিচাপেও কাম কৰিব পাৰে, আৰু সেইটো আপোনালোকে নিজৰ মন মৰ্জিত ঘৰৰ পৰা কৰিব পাৰে। আৰু এইটোৰ বাবে আপোনালোকে কোনোদিনো ডাইৰেক্টলি কণ্টেক্ট কৰিব নালাগে কোম্পানীৰ লগত, সেইটো আপোনালোকে ৱেবছাইট দ্বাৰাই কৰিব, আৰু প্লাছ আপোনালোকে ৱৰ্কৰ চেম্পলবোৰো তাত মেছেজৰ দ্বাৰা পঠাব পাৰিব। তো ৱেব ডেভেলপাৰ হ'লেও আপোনালোকে প্ৰফিট আছে। তো আপোনালোকে ৱেব ডেভেলপাৰ যদি হয়, তো আপোনালোকে প্লিজ প্ৰগ্ৰামিং লেংগুৱেজবোৰ শিকিবলৈ ট্ৰাই কৰি থাকিব, যেনেকৈ HTML আছে, তাৰপিছত আপোনালোকৰ জাভা স্ক্ৰিপ্ট আছে, আৰু প্লাছ CSS লেংগুৱেজ আছে। তো এইবোৰৰ অলপ হ'লেও নলেজ লাগিব আপোনালোকে যদি ৱেব ডেভেলপাৰ হ'বলৈ বিচাৰে। তো ছেকেণ্ডলি আপোনালোকৰ আৰু এটা আহি যাব, আপোনালোকে ব্লগাৰ হয়। ৱেব ব্লগাৰ মিনছ সেইটো নহয় কি আমি ভিডিঅ' ব্লগ বনোৱা, সেইটো নহয়। তো সেইটো ব্লগাৰ হ'ল আপোনালোকে নিজৰ আৰ্টিকলবোৰ লিখি
আপোনাৰ নিজৰ ৱেবছাইটত দিব পাৰে তো আপোনাৰ নিজৰ ৱেবছাইট এটাও খুলি ল'ব পাৰে ৱেব পেজ আপোনালোকে ৱেবছাইট এটা খুলিবলৈও আজিকালি ইমান হেৰি নহয় তো বহুত ইজি প্ৰচেছত হয় আপোনালোকে bloggerspot.com ফ্ৰীত আপোনালোকে হেৰি কৰিব পাৰে ৱেব পেজ খুলি ল'ব পাৰে আৰু তাত আপোনাৰ আৰ্টিকেলবোৰ দিব পাৰে আৰু হেতু ক'ব গ'লে হেতু বেছি ইনকাম আছে আপোনালোকৰ ৱেব পেজৰ ডেভেলপমেণ্টত তাত কোনো এক্সট্ৰা চাৰ্জ নাথাকে যদি আপোনালোকে যদি এডসেন্স ইউজ কৰে তাত আপোনালোকৰ যদি ট্ৰেফিক ঠিক থাকে তো আপোনালোকৰ ইউটিউবৰ নিচিনা 45% নেকাটে তো তাত আপোনালোকে পুৰা ফুল 90% আপোনালোকৰ মানি দিব আৰু ব্লগাৰ বহুত আছে এনেকুৱা সাকসেসফুল ব্লগাৰ যাৰ পাৰ ডে মান্থলি বা উইকলি ইনকাম হয় 2 লাখৰ পৰা 3 লাখ তো মিনিমাম কৈছো হেতু যোনবোৰ প্ৰফেশনাল ব্লগাৰ আছে সিহঁতৰ মানে 2 পৰা 3 লাখৰলৈকে ইনকাম কৰিব পাৰে কিন্তু আপোনালোকে মন গলে আপোনালোকৰ যদি ব্লগাৰ হ'বলৈ মন যায় তো আপোনালোকে ফাৰ্স্টলি আপোনালোকে ফ্ৰী পৰা ষ্টাৰ্ট কৰক blogspot যোনটো .com আছে তাত আপোনালোকে ফ্ৰীতে কৰিব পাৰে আৰু wordpress.com যোনটো আছে তাতো আপোনালোকে ফ্ৰীলি ৱেবছাইট ক্ৰিয়েট কৰিব পাৰে আৰু ফাৰ্স্ট ষ্টাৰ্টিং তাৰ পৰা কৰক ষ্টাৰ্টিং কৰি তাৰ পৰা যদি আপোনালোকৰ ইনকাম হয় বা ইনকাম নতুন জেনাৰেট হয় তে তাৰ পিছত আপোনালোকে গুগলৰ পৰা হোষ্ট কিনিব পাৰিব আৰু হোষ্ট কিনি তাৰ পৰা আপোনালোকে নিজৰ প্ৰমোশনো কৰিব পাৰিব আৰু প্লাস ইনকামও হ'ব তো এতিয়া আমি ফার্স্ট স্টেপলৈ যাওঁ তো ফার্স্টত আহিছে আমাৰ ইউটিউব কাৰণ কি ইউটিউব আজিকালি সকলোৱে জানে ইউটিউব এটা যোনটো মিডিয়াম হৈ গৈছে সকলোৱে পইচা আৰ্ন কৰিবলৈ বিচাৰে কিন্তু তাৰ বাবে আপোনালোকৰ নতুন ক্ৰাইটেৰিয়া কৰি দিছে যত আপোনালোকৰ মিনিমাম 1000 সাবস্ক্ৰাইবাৰ লাগিব এন্ড প্লাস 48000 আৱাৰ ওয়াচ টাইম লাগে তেতিয়াহে আপোনালোকৰ মনিটাইজ হ'ব বাট ইউটিউবৰ পাৰ উইকলি ইনকাম হৈছে বহুত ইউটিউবৰ 3 লাখৰ পৰা 1 লাখ পৰ্যন্ত তো আপোনালোকে যদি মন যায় তো ইউটিউবতো আহিব পাৰে এন্ড প্লাস ইউটিউবৰ বাহিৰে আপোনালোকে ইউটিউবত আপোনালোকৰ নতুন নতুন বহুত বস্তু আছে তো আপোনালোকৰ টাইমতে টপিক হ'ব লাগিব আৰু টপিক প্লাস কন্টেন্ট লাগিব ইউটিউবত যদি আপোনালোকে ফেমাস হ'ব বিচাৰে তো নিজৰ কন্টেন্টবোৰ দিবলৈ চাব এন্ড প্লাস হেৰি কপিৰাইট সংবোৰ কোনোদিনও ইউজ নকৰিব আৰু হেবোৰ কৰিলে পাছত ষ্ট্ৰাইক লাগি যায় যাৰ বাবে আপোনালোকৰ চেনেল ডিমনিটাইজ হৈ যায় তো হেতু বাবে আপোনালোকৰ প্ৰবলেম হ'ব পাৰে তো ইউটিউবতো আপোনালোকে কেৰিয়াৰ হিচাপে ল'ব পাৰে কিন্তু ফুল কেৰিয়াৰ হিচাপে কোনোদিনও নল'ব যিকোনো বস্তু কাৰণ কিয় ইয়াত ৰিটাৰ্ণ টু আপোনালোকৰ কোনো পসিবিলিটি নাই কি আপোনালোকে তাতে সাকসেস হ'ব বুলি তো আপোনালোকে নতুন নতুন স্কিলবোৰ শিকি থাকক আৰু বিভিন্ন ধৰণৰ হেৰিবোৰ আছে তো প্লেটফৰ্মবোৰ ট্ৰাই কৰি থাকক তো ফাৰ্স্টলি আপোনালোকে হেৰিত যাব পাৰে ফ্ৰিল্যান্সাৰত তো সকলোৱে চাগে নিজৰ টেলেন্ট আছে কিবা এটা না কিবা স্কিল আছে তো কোনবা লোগো ডিজাইন কৰিব পাৰে বা নিজৰ মন মৰ্জিত আপোনালোকৰ বিজনেস কাৰ্ড আছে বিজনেস কাৰ্ড আপোনালোকে কেনেকৈ ডেভেলপ কৰিব মই আপকামিং ভিডিঅ'বোৰত কৈ দিম কেনেকৈ ডেভেলপ কৰিব আৰু এপ্লিকেশন বনায়ও আপোনালোকে পইচা আৰ্ন কৰিব পাৰে তো মই এপ্লিকেশন ফ্ৰীতে আপোনালোকে বিনা কোডিঙত কেনেকৈ এপ্লিকেশন বনাব মই হেবোৰ আপকামিং ভিডিঅ'বোৰত দেখাই দিম আৰু আশা কৰিছো সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে তো থ্যাঙ্কস ফৰ ওয়াচিং